নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো CCMS লৈ আৰু আজি আমি এটা কোৱেশ্চন চাম আজিৰ কোৱেশ্চনটো হৈছে যে ফাইন্ড দ্য সাম অফ ফাৰ্স্ট 50 নেচাৰেল নাম্বাৰছ অৰ্থাৎ প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ যোগফল লিখিব কৈছে এতিয়াতো আমি হেতু কাৰণে জানিব লাগিব প্ৰথমে স্বাভাৱিক সংখ্যা তো স্বাভাৱিক সংখ্যা মানে কি হৈছে যিবোৰ সংখ্যা একৰ পৰা আৰম্ভ কৰি স্বাভাৱিকতে আমি যিবোৰ নাম্বাৰ পাওঁ অন্তহীনভাৱে গৈ থাকে সেইবোৰ হ'ল স্বাভাৱিক সংখ্যা যিবোৰ 1 2 3 4 এটসেট্ৰা হয়নে কিন্তু আমি এই সকলোবোৰ 50টা নাম্বাৰ প্লাস কৰিবলৈ বহু সময় ল'ব গতিকে তাৰ কাৰণে এটা ফৰ্মুলা আছে সো n * n + 1 divided by 2 আৰু n মানে কি হৈছে n মানে হৈছে নেচাৰেল নাম্বাৰটো গতিকে আমাক নেচাৰেল নাম্বাৰ কিমান দিয়া আছে আমাক দিয়া আছে নেচাৰেল নাম্বাৰ 50 সো n ৰ ঠাইত আমি বহুৱাম 50 into n ৰ ঠাইত পাই যাম আকৌ সেম 50 + 1 50 + 1 কিমান হয় 51 হয় সো divided by 2 সো নেক্সট কৰি দিম আমি 2 এ আমি 50 ক ডিভাইড কৰিব পাৰিম 2 into 25 is equal to সদায় আমি 50 পাওঁ সো আমি পালোগে কিমান 25 into 51 আমি পাই গলোগে 25 into 51 পাই গলো আমি आंसर তাৰ পাছত আমি যেতিয়া এক্সাম মাল্টিপ্লিকেশন কৰি যাম তেতিয়া আমি রাইট आंसरটো পাই যাম 25 + 51 ৰ রাইট आंसर পাই যাম 1275 সো গতিকে আমাৰ রাইট आंसर কি হ'ব এইটো হ'ব আমাৰ রাইট आंसर গতিকে আপোনালোকলৈ এৰি দিছো অন্য এটা কোৱেশ্চন আপোনালোকে কৰক স্বাভাৱিক সংখ্যাৰ প্ৰথম 25টা সংখ্যাৰ যোগফল